কমসে কম 5-6 দিন আলোচনা হয় অসমৰ যেতিয়া বাজেট সেশন হয় অসমৰ বাজেটক লৈ পেলাই কমসে কম 2-3 দিন আলোচনা হয় বিজেপিৰ বাজেটক লৈ পেলাই আলোচনা কৰিবলৈ 45 মিনিট সময় পায় আলোচনাই নহয় আগামী মহিলাৰীয়ে আহি পেলাই পঢ়ি শুনাব এনেকা বাজেট কৰা হ'ল গ্ৰহণ কৰক হাততালি বজাই পেলাই সবে গ্ৰহণ কৰে ইয়াত কমলেও নাই কোনো এমচিএল কোনোবা যদি থিয় দি পেলাই ক'ব চেষ্টা কৰে ছাৰ মোৰ ক'ব লগা আছিল তেতিয়া আগামী মহিলাৰী বা খাম্পাহঁতে বাহ কি আলোচনা কৰিব লাগে ৰুমত আহি পেলাই আলোচনা কৰা কিয় থিয় দিছে বুলি কয় আমাৰ কাৰণে যোৱা বাজেট সেশনটো 2 দিন কৰিব লগা হৈছে এইটো পৰিৱৰ্তন হয়নে নহয় এইটো পৰিৱৰ্তন ক'বনে নাই আজি যিবিলাকক ব্লক অথৰিটি কাউন্সিল অথৰিটি বিলাকক আজি সংবাদ মাধ্যমতে এইটো কথা কৈছিলো আজি কোটি কাম ৰাস্তা বনাব লাগে দলং বনাব লাগে এইটো কম্বা কোম্পানীক দিয়ে না কন্ট্রাক্টরক দিয়ে ক'ব লগা বনাই আমাৰ 100 কোটি 200 কোটি স্কিমত প্ৰজেক্ট গতি ক'ত হয় এই গাঁও অঞ্চলত ৰাস্তা বনোৱাৰ নামত যে 50 লাখ দিয়ে 5 লাখ দিয়ে কালভাৰ্ট বনাবৰ নামত যে 10 লাখ দিয়ে সেইবিলাকত হয় আমাৰ উদ্দেশ্য হ'ব লাগে গাঁও উন্নয়নৰ নামত 5 লাখ 10 লাখ 15 লাখ দুইকে যিবিলাক কাম দিয়া হয় সৰু কামৰ কাৰণে ইয়াত কন্ট্রাক্টৰ ৰাজ খতম হ'ব লাগে বন্ধ হ'ব লাগে কন্ট্রাক্টৰৰ কোনো ৰাজ চলিব নোৱাৰে গরিব মানুহে কাম কৰি খাব পাৰিব লাগিব সেই সিস্টেমটো আনিবৰ কাৰণে আমি যুঁজিছো